কাতি বিহু পালন কৰাৰ মূল উদ্দেশ্য হৈছে লক্ষ্মী দেৱীক আৰাধনা কৰা। প্ৰতি আহিন মাহৰ শেষৰ দিনটো কাতি বিহু হিচাপে পালন কৰা হয়। কাতি বিহুৰ দিনা অসমীয়া লোকসকলৰ চোতালত তুলসী ৰোপণ কৰি তাত চাকি বন্তি জ্বলোৱাৰ লগতে ঘৰে ঘৰে প্ৰসাদ দিয়াৰো পৰম্পৰা চলি আহিছে। কৃষি কৰ্মৰ লগত জড়িত লোকসকলে নীতি নিয়মৰ মাজেৰে সন্ধিয়া খেতি পথাৰত আকাশ বন্তি প্ৰজ্বলন কৰে। আহকচোন আজি আমি সকলোৱে এই বিহুটি উপভোগ কৰোঁ। কাতি বিহুৰ সন্ধিয়া মা দেউতা খুৰী ঘৰৰ সকলোৱে বন্তি প্ৰজ্বলন কৰিছে। লগতে মা খুৰীয়ে মিলি তুলসী ভেটিত ঘোষা এফাকিও গাইছে। চাওকচোন। থলো বাঁহী খবে গোপী চোৱা মূৰ বাঁহী কোনে নিলে সতে কৰি কোৱা বাঁহী নিলে শুনাব নমালি। আজি কাতি বিহু, সেয়েহে তুলসী তলত নাম এভাগ ভুলে শুদ্ধই গাইছোঁ। দায় দুখ নধৰিব ঘোষা অকণো গাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মানে বয়োজ্যেষ্ঠ আজি নাই, সেয়েহে আমি এলৈ এথনি তাতে মোৰ জাক লগত লৈ ডাঙৰ জাক লগত লৈ মানে নাম গালেনে? গালো আৰু ভুলে শুদ্ধই। আচ্ছা, আমি মডাৰ্ণ মানুহ, আমি অকণমান কমকে আমি ভালকে নাজানো, তথাপিতো নিজৰ সংস্কৃতি ৰক্ষা কৰিবই লাগিব। আমি অসমীয়া মানুহ, আমি অসমীয়া জাতিয়ে নিজৰ জাতিৰ যিটো আমাৰ নিত্য নিয়মৰ কামখিনি আমি কৰিবই লাগিব। আমি মডাৰ্ণ যিমানেই নহওক কিয় আমি অসমীয়া। সেইকাৰণে আমি এই কাতি বিহু, ভোগালী বিহু, মাঘৰ বিহু, বহাগৰ বিহু, বিভিন্ন ধৰণৰ যি আমাৰ ফেষ্টিভেল আছে অসমত, সেই সম্পূৰ্ণ ফেষ্টিভেলবোৰ আমি উদযাপন কৰিবই লাগিব। ভুল হওক শুদ্ধ হওক, ভগৱানৰ ওচৰত আমি ভুলে শুদ্ধই যি পাৰিছোঁ গাইছোঁ। সকলোৰে ওচৰত দায় দুখ নধৰিব। কাতি বিহু বুলি আজি কি মানে আয়োজন কৰিছে? কাতি বিহু বুলি আজি মোৰ বহুত পৰিশ্ৰম দেই। তাৰমানে একদম পুৱাতে উঠি গোটেইখিনি কাম বন কৰি পেলাই, যিহেতু মই নৱৰাত্ৰি কৰি আছোঁ, সেইকাৰণে ধোৱা পখলা বহুত কাম থাকে। তাৰপিছত সেইখিনি কৰি মেলি নৱৰাত্ৰি কৰিলোঁ। নৱৰাত্ৰি পূজা কৰি একদম ধুনীয়াকৈ চবকে প্ৰসাদ চসাদ খুৱাই তাৰপিছত মই গ'লোগৈ চাপৰ মুখত। তাত গৈ মই আকৌ গোসানী, মানে মই দুৰ্গা গোসানী ভিডিঅ'কণ কৰিছিলোঁ, সেইখিনিও মই আকৌ কৰিবলগীয়া হ'ল। আজি যিহেতু গোসানী সম্পূৰ্ণ হৈ গৈছে, সেইখিনি কৰি আকৌ চাপৰ মুখৰ পৰা আকৌ নগাঁৱলৈ আহিলোঁ। নগাঁৱত আহি মই একদম ধুনীয়াকৈ মোৰ মিষ্টাৰে তুলসী ভেটি বনাই ধুনীয়াকৈ আমি ইয়াত যা যোগাৰ কৰি পেলাই মই এতিয়া আহি লৰালৰিকৈ নাৰিকলৰ লাৰু বৰপিঠা বনাই মই এতিয়া প্ৰসাদ ধুই কৰি মই আহি তুলসী তলত অকণমান প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ঘোষা গাইছোঁ, অকণমান নাম গাবলৈও চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ যাৰ লগত আছে, আমি দুইজনীয়ে এতিয়া আমি পুথি পঢ়িলোঁ অকণমান আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে মংগল হওক, সকলো ভালে থাকক, সকলো সুস্থ থাকক, সকলো দীৰ্ঘায়ু হওক, আৰু আমাৰ ভালৰ লগতে সকলোৰে ভাল হওক, তাকেই কামনা কৰিছোঁ। কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে।